ঐ মোনাটো দেচোন, বজাৰৰ পৰা আহোঁ। মন্দিৰৰ পৰা আহিলে অলপ দেৰিকৈ যা। একেই কথাও, এতিয়া যোৱা দেৰিকৈ যোৱা। তই ভাতকেইটা বনাই ৰুমটো চাফা কৰি থবি। আহি আৰু ওচৰৰ খুৰী আৰু মাইনাহঁতক মাতিব যাব আছেই। ঠিক আছে ৰ। ল। হেল্ল'। সি বজাৰলৈ ওলাই গৈছে। সময় সুবিধা চাই কামটো কৰি দিয়ক। বছ, আপুনি কিবা চিন্তাত থকা যেন লাগিছে। চিন্তা নহয়, আজি এটা বহুত ডাঙৰ কাম হ'ব যাই আছে। কি কাম বছ? শুন, আজি মনক উঠাব লাগিব। সি এতিয়া বজাৰলৈ গৈছে। বজাৰৰ পৰা আহোঁতে সেই শ্মশানৰ ৰাস্তাটোতে তহঁতে কামটো কৰিবি। অ'কে বছ, হৈ যাব। আৰু শুন, তহঁতে তাক উঠাই লৈ আমাৰ পুৰণি বিল্ডিংটোলৈ লৈ যাবি। বাকী যি কৰিব লাগে মই কৰিম। ঠিক আছে বছ, হৈ যাব। এতিয়া যা, বাকী কেইজনক সাজু হ'বলৈ ক। মন, তোৰ জন্মদিনৰ আয়োজন এই ৰক্তিম চলিয়াই বৰ ধুমধামেৰেই কৰিছে। সাজু হৈ থাক, মানুহ গৈ আছে তোক আদৰিবলৈ। বছ, অলপো চিন্তা নকৰিব। অলপ পিছতেই গুড নিউজটো পাই যাব। ঠিক আছে, মই পাপাক ফোন কৰি কথাটো জনাই থওঁ। পাপা, মনে আজি তাৰ জন্মদিনৰ বজাৰ কৰিবলৈ গৈছে। তাক কি কৰিম? তাৰ জন্মদিনটো মৰম দিন কৰি পেলা।
তাৰ এতিয়াও হোচ অহা নাই নেকি? অহা নাই বছ। বছ আপুনি এইবোৰ কি কৰিলে? আপুনি যাওক বছ, আমি চম্ভালি যাম। মাজনী তই 4 দিন ধৰি একো এটা মুখত দিয়া নাই। ব্ৰেকফাষ্টটো কৰিলাহি। মোৰ একো খাবলৈ মন যোৱা নাই পাপা। মোক প্লিজ এবাৰ মনৰ ওচৰলৈ লৈ যোৱা পাপা। মাজনী তই বাৰে বাৰে তাৰ কথা মনলৈ কিয় আনি আছ? পাপা তাই আজিও কি একো খোৱা নাই নেকি? দাদা মোক প্লিজ এবাৰ মনৰ ওচৰলৈ লৈ যা। চা ভণ্টি, মোৰ আগতে এইবোৰ নাটক কৰি লাভ নাই। মনে তোক পাহৰি গৈছে, তই তাক পাহৰি যা। নাই দাদা, মনে মোক কেতিয়াও পাহৰিব নোৱাৰে। দাদা, মনে মোক কেতিয়াও পাহৰিব নোৱাৰে।
মাজনী তুমি তাক পাহৰাটোৱেই তোমাৰ কাৰণে ভাল হ'ব। মই তাক পাহৰিব নোৱাৰো পাপা, মই তাক পাহৰিব নোৱাৰো।